এভৰিৱান মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন হ'ল মই লং ভিডিঅ' আপলোড কৰাই নাই। ভাবিছোঁ কলেজ উইকো চলি আছে, অকণমান দেখাওঁ আপোনালোকক। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই গৈ থাকক। আৰু আজি ষ্টাৰ্ট হৈছেহে, মানে আজি প্ৰথম দিন কলেজ উইকৰ। আজি আচলতে খেলহে চলি আছে। বাকী আমি ৱাল মেগাজিন আৰু ডান্সৰ প্ৰেক্টিচ, গান এইবিলাকে কৰি আছোঁ। আপোনালোকক অকণমান হ'লেও দেখাম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি ৰাখিব। এইফালে আমাৰ ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ জুনিয়ৰ সকলোৱে মিলি ৱাল মেগাজিনৰ কামত লাগি আছোঁ। আৰু তাৰ মাজতে চাহো খাই লৈছোঁ, যিহেতু ৰাতিপুৱাতে আহিছোঁ আমি সোনকালে। অকণমানকৈ বনাই মেলি হৈছে আৰু এইফালে ৱাল মেগাজিনৰ কাম চলি আছে। চবেই কাম কৰি আছে আৰু মই ভিডিঅ' কৰি আছোঁ। এখন আমাৰ কাৰ্যসূচী দেই হ'ল চাফাই প্ৰতিযোগিতা। আমি জুলজি ডিপাৰ্টমেণ্ট সাজু, জুলজি ডিপাৰ্টমেণ্ট সাজু, প্ৰত্যেক ডিপাৰ্টমেণ্টৰ এনেকৈ সাজু আছে। ভগৱান সোনকালে আহিছিলোঁ কাম কৰিবলৈ পাম বুলি, আৰু এতিয়া ইয়াত আহি সেইবিলাক কৰি আছোঁ। এইফালে মানে আমি এতিয়া বিয়া গানৰ প্ৰেক্টিচ কৰি আছোঁ, আৰু আপোনালোকক শুনোৱাম দেই, শুনিব দেই। আৰু আমি টমটমত বহি আছোঁ, এইফালে বক্স লৈ আছোঁ মানে ডান্স শিকিবৰ কাৰণে। ড্ৰাইভাৰটো মানে নাই হা। বেলেগ বস্তু পালি আৰু দেই উঠিব। আজি হৈছে আমাৰ কলেজ উইকৰ ছেকেণ্ড দিন, আৰু আজি যিহেতু সৰস্বতী পূজাও আছিলে, আমাৰ কলেজত মানে সৰস্বতী পূজাৰ লগতে পতা হৈছে। ধুনীয়াকৈ আমি সেৱা কৰি আহিলোঁ সৰস্বতী মাৰ চৰণত। আৰু এতিয়া হৰিনাম ল'ব, আপোনালোকক সকলোবিলাক দেখাম। ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই গৈ থাকক। সেৱা কৰি অহাৰ পিছতে আমি প্ৰসাদ খালোঁ। প্ৰসাদ খোৱাৰ পিছত এইফালে আমি ধুনীয়াকৈ পায়সো খাই ল'লোঁ। কলেজৰ পৰা আহি ভাবিলোঁ কিবা এটা খাই লওঁ, সেয়ে আমি খাবলৈ হোটেলত আহিলোঁ, কিন্তু ভিডিঅ'টো খাই শেষ কৰাৰ পাছতে কৰিলোঁ। আজি হৈছে আমাৰ কলেজ উইকৰ তৃতীয়টো দিন, আৰু এতিয়া খেল চলি আছে। তাৰপিছত ৰংগোলী আঁকিব লাগিব, মেহেন্দি আঁকিব লাগিব, আৰু এনেকৈ বহুত কিবা কিবি আছে। আপোনালোকক দেখাম সকলোবিলাক, চাব দেই। মানে ডিপাৰ্টমেণ্টত তিলপিঠা প্ৰতিযোগিতা চলিছে দেই, সেইটো তিলপিঠা বনাই আছে চব। আৰু এইফালে বিয়া গান গাই আছে, মই অকণমান মোবাইল চাৰ্জ দিছোঁ, আৰু এইফালে কিবা কিবি কৰি আছে। আৰু এইফালে চবেই মাথা মাৰি আছে, মানে ৰংগোলী কেনেকৈ বনাব। কামবোৰে কৰিব, বেয়া কামলৈ আগ নাবাঢ়িব। দ্বিতীয়তে আছিলে নৱপ্ৰজন্মই উচিত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই, কাৰণ উচিত সিদ্ধান্ত কোনটোতে পায়, তেওঁলোকৰ নিজৰ মগজুৰ অলপ দুৰ্বলতাৰ বাবে তেওঁলোকে বেয়া দিশবোৰ আহৰণ কৰে। সেইটোতো আৰু সন্তানক বুজাব লাগে, সুন্দৰ দোষ দিলেতো নহ'ব। খেলা ধূলা এতিয়াও কৰি আছে, অথনিৰ পৰা খেলা ধূলা হৈ থকাৰ বাবেই এই অনুষ্ঠানটো ইমানখিনি ৰৈ গ'ল। অশ্লীল ভিডিঅ', ফোনততো অশ্লীল ভিডিঅ' নিজে নাহে, নিজে চাৰ্চ কৰি ল'ব লগা হয়। তাতে ফোনত আজিকালি এপো আছে, যিটোৰ যোগেদি তাক অফ কৰি থ'ব পাৰি নিজৰ ফোনত নোসোমোৱাকৈ। আৰু চাইবাৰটো ক'বলৈ গ'লেতো তেনেকুৱাই, কোনো ব্যক্তিয়েহে চলায়, আমিতো নিজে নচলাওঁ। তো চাইবাৰ অহাটো অফ কৰি দিয়ক, অশ্লীল ভিডিঅ' কল ৰিচিভ নকৰিব, কিয় দৰকাৰ? আৰু ধৈৰ্য শক্তি, পৃথিৱীখন ইমান সোনকালে আগবাঢ়ি গৈছে যে সেয়ে আগৰ দিনৰ লাহে লাহে কামবোৰ কৰোঁতে মানুহবোৰ ৰৈ গৈছে। তো আমি যেতিয়া বেলেগ এখন দেশৰ লগত আৰু এতিয়া ইয়াতে চলি আছে চিলাই কম্পিটিশ্যন, তাৰপিছতে মেহেন্দি কম্পিটিশ্যন চলিব, তাৰপিছত আছে চালাড কম্পিটিশ্যন, আৰু বহুত সময় ৰোৱাৰ পিছত এয়া মেহেন্দি কম্পিটিশ্যন ষ্টাৰ্ট হ'ব লৈছে। মই একদম হাত চাত পাতি ৰৈ আছোঁ। আৰু ইফালে ফাইনেলি চালাড কম্পিটিশ্যন ষ্টাৰ্ট হ'ল, আৰু সকলোৱে নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ গ্ৰুপ বনাই এইফালে চালাড কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছে, আৰু সকলোৱে ধুনীয়াকৈ সজায়ো আছে। আপোনালোকক ফাইনেল ৰিজাল্টটো মই দেখাই আছোঁ।
আৰু যিহেতু মেহেন্দি কম্পিটিশ্যনত মোৰ হাতখন অকণমান আধৰুৱা হৈ গৈছিল আৰু এতিয়া মই ধুনীয়াকৈ কমপ্লিট কৰি আছোঁ। ফাইনেলি মোৰ হাতত মেহেন্দি, বিয়া খাব সকলো আহিব দেই। আৰু এইফালে চালাডৰ কম্পিটিশ্যন চলি আছে। বাইদেউসকলে লাহে লাহে বনাই আছে, মই এনেকৈ ৰৈ চাই আছোঁ। ফাইনেলি সকলোৰে কমপ্লিট হৈ গ'ল আৰু ইমান যে ধুনীয়া লাগিছে চাওকচোন। আপোনালোকৰ কোনটো বেছি ভাল লাগিছে কমেণ্ট কৰিবচোন। আৰু সকলোৰে চাগে এটা এটা থিম লৈছিলে, বিশেষকৈ আমি যিহেতু জুলজি ডিপাৰ্টমেণ্টৰ আছিলোঁ সেয়েহে অলপ আমাৰ ৰিলেটিভ কিছুমান বনাবৰ কাৰণে ট্ৰাই কৰিলোঁ। 3 দিনৰ কাৰ্যসূচীসমূহ ইমানতে সামৰিলোঁ। বাকী কাৰ্যসূচীসমূহ অন্য এটা ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াম। আজিলৈ ইমানেই, বাই।